নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা সৰু ৰোড ট্ৰিপৰ কাৰণে আমি ওলাইছোঁ। বহুদিন ক'তো যোৱা হোৱা নাছিলে। এতিয়া আমাৰ কলিজাও অকণমান ফুৰিব পৰা হৈছে আৰু 2.5 মাহ হৈ গ'ল যিহেতু, তো ভয়টো আমাৰ কম হৈছে। সেইটো কাৰণে আমি আজি হঠাৎকৈ প্লেনিং এটা কৰিলোঁ। কোনো ধৰণৰ প্লেনিং নাছিলে, হঠাতে ভাবিলোঁ ক'ত যাওঁ। সেইকাৰণে ভাবিলোঁ এবাৰ চেৰাপুঞ্জীলৈকে গৈ আহোঁ। ভালদৰে ফুৰাও হ'ব, অকণমান ভালো লাগিব মনটো। আৰু লগত আমাৰ ভণ্টিও আছে। আমি 3জন ওলাই আহিলোঁ। আচলতে 3জন নহয়, 4জন হ'ব। কলিজাও আছে নহয়। 4জনে আমি আৰু ওলাই আহিলোঁ আৰু এতিয়া ৰাতিপুৱাৰ টাইম যিহেতু মানে ঘৰত অকল চাহ একাপে খাই আহিছিলোঁ। এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ইয়াতে সোমালোঁ ৰেষ্টুৰেণ্টখনত। আৰু ইয়াতে কলিজাক দেউতাকে লৈ আছে। আৰু আমি দুটাৰ কাৰণে আমি আলু পৰঠা দিলোঁ, এওঁ ৰুটি দিলে। খাই লৈ ওলাই আহি পিনি এইটো ভিউ পইণ্ট পালোঁ যে বৰাপানীৰ ভিউ পইণ্ট। তো ভিউ পইণ্টত অকণমান টাইম থাকি পিনি ইয়াৰ পৰা ওলাই দিলোঁ আৰু এইখিনি দেখিছেনে, গছখিনি ইমান ভাল লাগে। সেইকাৰণে মানে ভিডিঅ'ত তোলাই ল'লোঁ আৰু মানে ভাবিলোঁ এইখিনি কৰি লওঁ, ভিডিঅ'টো অকণমান ভাল লাগিব। আহি পিনি ৰাস্তাবিলাক মানে চাই গৈ আছোঁ, ভাল লাগে। সেইটো কাৰণে অকণমান ক্লিপ লৈ লৈছোঁ ৰাস্তাৰ। আচলতে ৰাস্তাৰ ইমান ক্লিপ নলওঁ বুলি ভাবিছিলোঁ, কিন্তু কিবা এটা ভাল লাগি থাকে। আচলতে কেমেৰাতকৈ চকুৰে বেছি ভাল লাগে, সেইটো কাৰণে উঠাই ল'লোঁ আৰু আহি এইটো দুৱাংচিং এইটো ভিউ পইণ্টটো পালোঁ। ইয়াতে এতিয়া সময় দুপৰীয়াই হৈছে, লাঞ্চ কৰিবৰ টাইম হৈছে। সেইটো কাৰণে ইয়াতে লাঞ্চ অৰ্ডাৰ দিছোঁ। লাঞ্চ কৰি মেলি ইয়াতে অকণমান টাইম থাকিলোঁ, ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ অকণমান। সেনেকৈ অকণমান টাইম থাকি পিনি দেহাও বৰ ভাল পাইছে। ইয়াতে অকণমান ঠাণ্ডা বহুত। এইখিনি সময়ত মানে ইমানেই ঠাণ্ডা লাগিছে, তাক মানে মই ব্লেংকেট উৰাই দিছোঁ আৰু তাৰ সৰুখন। তাৰ পৰা আহি গ'লোঁ। আহি পিনি এতিয়া গৈ আছোঁ আমি ইক' পাৰ্কলৈকে। আৰু ইক' পাৰ্কৰ পৰা মানে আমাৰ হোমষ্টেটো মানে বেছি দূৰ নহয়। আজি আমি ৰাতি ষ্টে কৰিম ইয়াতে চেৰাপুঞ্জীতে। তো সেইকাৰণে ইয়াতে মানে এতিয়া ইভিনিং হৈছে, ইভিনিং টাইমটো। আৰু কি ধুনীয়া ঠাণ্ডা বতাহ দি আছে। আৰু ৰাস্তাৰ এই চাওকচোন, এইটো ইমান ভাল লাগিছে, মানে চকুৰে যে বেছি ভাল লাগিছে। তো তথাপিও মই ভিডিঅ'ত অকণমান উঠাই থৈছোঁ আৰু ইয়াৰ ইক' পাৰ্ক পায়ে গ'লোঁ আমি আহি পিনি। আৰু এইখিনি সময়টো মানে ইমানে ভাল হৈছে, ৰ'দ বেছি নাই, কিন্তু ঠাণ্ডা বহুত আছে দেই। আচলতে আমি ইমান ঠাণ্ডা হ'ব বুলি ভবা নাছিলোঁ, কাৰণ গুৱাহাটীততো জানেই ইমানেই গৰম পৰিছে। আৰু ইয়াতে ইমান ধুনীয়া ঠাণ্ডা বতাহ। তাৰপাছত মানে বেছি সময় গ্লাছখন খুলি থ'বই নোৱাৰি। আৰু ইয়াতে ভণ্টিৰ মানে দোকানকেইখন কিছুমান বস্তু আকৌ পচন্দ হ'ল, ইমান দাম পালে। তাৰপিছত তাইক মই ক'লোঁ যে নালাগে দে ল'ব, পাছত কেতিয়াবালৈকে ল'বি। এয়া ৰ'দ নাই, বঢ়িয়া লাগিছে ইয়াতে। অকণমান দেৰি এনেকৈ এইখিনিতে ইয়াতে ফুৰিলোঁ, অকণমান ফটো উঠিলোঁ। বহুতেই ভাল লাগিছে থাকি পিনি, বহুতখিনি সময়ে থকা গ'ল। চাওকচোন, এই বাচ্ছাবিলাকে কিবা কিবি এনেকৈ খেলি আছে আৰু এনেকৈ অকণমান টাইম থাকি পিনি ইয়াৰ পৰা ওলাই দিলোঁ আৰু ভাল লাগিছে ইয়াতে থাকি। এতিয়া হোমষ্টেৰ ফালে মানে গৈ আছোঁ। আৰু কলিজাও বেছি দিগদাৰ দিয়া নাই, খুব ধুনীয়াকৈ আছে। এয়া আমি হোমষ্টে পাই গ'লোঁ। আজি ৰাতিৰ মানে আমাৰ ঠিকনা এইটো। তো হোমষ্টেটো ধুনীয়া আছে, ভাল লাগিছে। আৰু ইয়াতে ঠাণ্ডা লাগিছে আমাৰ এইখিনি সময়ত। এইটো আজিৰ ৰুমটো আমাৰ, এইখন ডাবল বেড আৰু এখন হৈছে ছিংগল বেড, য'ত ভণ্টি থাকিব। তাৰপাছত ইয়াতে আহি পিনি মই প্ৰথমেই চাইছোঁ গিজাৰ আছেনে নাই, কাৰণ মোৰ ইমান ঠাণ্ডা লাগিছে, কাৰণ ফ্ৰেছটো হ'বই লাগিব। তাৰপিছত গিজাৰ আছে, তো টেনশ্যন নাই আৰু ফ্ৰেছ হ'ব পাৰিম, কাৰণ পানীটো বহুত ঠাণ্ডা। আৰু এইটো আমাৰ কলিজাটো। ক'ত আহিছা তুমি? ক'ত আহিছা? বৰ ধুনীয়াকৈ আছে দেই, একো দিগদাৰ কৰা নাই। তাৰপিছত গধূলিয়েই হৈ গ'ল, আমি চাহ অৰ্ডাৰ দিলোঁ, চাহ খালোঁ। খাই মেলি যিহেতু আমি গাড়ীতে বহি আহিছোঁ ইমান টাইম, এনে ভাবিলোঁ অকণমান ওলাই যাওঁ মাৰ্কেটখনলৈকে। বেছি ডাঙৰ মাৰ্কেট নহয়, ইয়াতে ৰেচিডেঞ্চিয়েল এৰিয়া, সেইটো কাৰণে
যিখিনি আছে আৰু আজি আমাৰ হোমষ্টে কুকজনো মানে নাই তো তেওঁলোকে ক'লে যে আপোনালোকে বাহিৰতেই খাব লাগিব তো সেইকাৰণে আমি ভাবিলোঁ অকণমান ওলাই যোৱাও হ'ব আৰু বাহিৰৰ পৰা যদি টাইম থাকে বাহিৰত খাম নহ'লে লৈ আহিম ইয়াতে আমি এনেকৈ হোটেলবিলাকো চালোঁ ৰেষ্টুৰেণ্ট বহুত বেছি নাই আৰু সকলোতে খাবলৈও ভয় লাগে মানে লোকেলবিলাকত সেইটো কাৰণে আমি চাই আছোঁ ক'ত খাব পাৰি ক'ৰ পৰা বস্তু ল'ব পাৰি তো আহি এতিয়া টাইম বেছি হোৱা নাছিল সেইটো কাৰণে আমি ভাবিলোঁ ইয়াৰ পৰা লৈয়ে যাম কিবা এটা ৰুমলৈকে ইয়াতে খাই নাযাওঁ আৰু তো এনেকৈ আমি চাই আছোঁ আৰু ক'ত কি ল'ব পাৰি তো ইয়াৰ পৰাই আমি মানে ৰেষ্টুৰেণ্টৰ পৰা ৰাতিৰ সাঁজটো আমি লৈ ল'লোঁ আৰু লৈ পিনি এতিয়া আমি হোমষ্টেৰ ফালে গৈ আছোঁ হোমষ্টে আহি পালোঁ ফ্ৰেছ হ'লোঁ ভিডিঅ' কৰাই নহ'ল খোৱা লোৱাও হৈ গ'ল আৰু এতিয়া বৰষুণ দিছে বিৰাট জোৰে আৰু ইমান ঠাণ্ডা লাগিছে চাওকচোন 2খন ব্লেংকেট উৰিছোঁ আৰু দেউতাক আৰু পুতেক দুটা শুই গ'ল ময়ো শুওঁ আৰু সেইফালে আকৌ আমাৰ ভণ্টিও শুইছে আৰু তাইও তো এতিয়া ময়ো শুওঁ তো আজিৰ কাৰণে এই ভিডিঅ'টো ইমানতে আৰু বাই বাই আৰু আগৰ ভিডিঅ'টো চাই থাকিব আৰু আহি থকা